নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম বৰ্তমান চিনেমা হলত চলি থকা ব্লকবাষ্টাৰ ফিল্ম জৱানৰ ওপৰত। বহুত মানুহে বৰ্তমানলৈকে জৱান চাইছে আৰু আন কিছুমানে চোৱা নাই। যিসকলে চোৱা নাই তেওঁলোকক মই কৈ আছোঁ, নিশ্চয়কৈ এইখন ফিল্ম শ্বাহৰুখ খানৰ যিখন নতুন ফিল্ম বৰ্তমান হলত চলি আছে সেই ফিল্মখন চাওক। তাৰ ষ্টৰি সঁচাকৈ ক'ব লগা, ইমান ধুনীয়া ষ্টৰি। বৰ্তমান বলিউডে ইমান ভাল ফিল্ম এখন দিছে আমাক, সেই ফিল্মখন নিশ্চয়কৈ আপোনালোক সকলোৱে চোৱা উচিত। মই প্ৰথম দিনা গ'লোঁ, ফাৰ্ষ্ট দিনা টিকেট নাপালোঁ, ছেকেণ্ড দিনা গৈছোঁ, সিদিনা টিকেট পালোঁ। সেইদিনা চাই মই যি এক্সপেক্টেশ্যন লৈ গৈছিলোঁ, মই ফুল্লি ছেটিছফাইড। আউটষ্টেণ্ডিং মুভি এখন। নেক্সট মই আকৌ এবাৰ চাইছোঁ। ইমান ধুনীয়া এখন ফিল্ম দিছে বলিউডে আমাক, যিকোনো দৰ্শকে সেইখন ফিল্মক চাবৰ কাৰণে যি এক্সপেক্টেশ্যন লৈ যায় তেওঁলোকে ফুল্লি ছেটিছফাইড হৈ আহিব। ফিল্ম চাব যায় কাৰো মন এনেকুৱা নালাগে যে কি ফিল্ম চালোঁ। সেইটো নিগেটিভত কেতিয়াও আপোনাৰ এইটো ফিল নহয়, নিগেটিভ চেন্সত কেতিয়াও ফিল নহয়। আপোনালোকৰ ফিল হ'ব য়েছ, এই ফিল্মখনে আমি ৰখি আছিলোঁ। আৰু কি ফিল্ম চাইছোঁ এইখন, বলিউডে আমাক কি ফিল্ম দিছে, এইখন কেনেকুৱা ধৰণৰ ফিল্ম দিছে বলিউডে এইখন আমাক। আপোনালোকে সঁচাকৈ সেইখন ফিল্ম চোৱা উচিত। তাৰে যিটো ষ্টৰি, ইণ্ডিয়াত যি কৰাপশ্যন চলি থাকে বা ফাৰ্মাৰৰ যি ছুচাইড আমি নিউজ পাই থাকোঁ, সেই গোটেই কথা সাঙুৰি যিমান ঘটনা আছে, সেই গোটেই ঘটনাৰ এটা মৰেল ষ্টৰি, গোটেই ঘটনাখিনি লগাই এখন মুভি বনাইছে। সেইখন মুভি চোৱা সকলোৱে ধৰণৰ এক্টিঙৰ কথাটো ক'বই নালাগে। প্ৰত্যেক মুভিতে তেখেতে আউটষ্টেণ্ডিং এক্টিং কৰে। তেখেতৰ এক্টিঙৰ কথা এখন পাৰ্টিকুলাৰ মুভিত কৈ লাভ নাই। আমি সৰু থকাৰ পৰাই তেওঁৰ এক্টিং ব্লকবাষ্টাৰ। খানৰ যি ষ্টাইল, তেওঁৰ যেনেকৈ ডাইলগ কোৱাৰ এটা ষ্টাইল, তেখেতৰ এক্টিং যিটো আছে, এক্টিং মানে কি ক'ম, মানে ৰেট দিব লগা মানে একো মানে পইণ্টে নাই। 10 out of 10। বলিউডে যদি তেনেকুৱা মুভি আমাক বছৰত 2-3খন দিয়ে, তেতিয়াহ'লে বলিউড আৰু মানে ক'ব নালাগে আৰু, হলিউডক টক্কৰ দিব পৰা হৈ যাব। মুভিখন চালে এটা বস্তু অলপ কনফিউজিং লাগে, যিটো আমাৰ লাষ্টত আমি গম পাওঁ যে শ্বাহৰুখ খানৰ ডিউৱেল এক্টিং আছে। তেখেতে দুটা চৰিত্ৰত অভিনয় কৰিছে, দেউতাকৰ আৰু পুত্ৰৰো। এই দুটা চৰিত্ৰত তেওঁ নিজেই অভিনয় কৰিছে। প্ৰথম অৱস্থাত চালে কনফিউজিং লাগে, লাষ্টৰ পিনে কথাটো বুজি পোৱা যায়। মুভিখনৰ যিটো ফাৰ্ষ্ট হাফ আউটষ্টেণ্ডিং হৈছে, আৰু ফাৰ্ষ্ট হাফৰ তুলনাত ছেকেণ্ড হাফটো ভালেই, কিন্তু মানে যিটো এক্সপেক্টেশ্যন ৰাখোঁ যে ফাৰ্ষ্ট হাফ এনেকুৱা হৈছে, ছেকেণ্ড হাফটো কেনেকুৱা হ'ব, সেই হিচাপতকৈ মানে অলপ কিন্তু মানে মছলাটো কম হৈছে। তাৰমানে ছেকেণ্ড হাফত আৰু অলপ বেছি মছলা লাগিছিল, মানে মুভিখনৰ হিচাপত মছলাটো অলপ বেছি লাগিছিলে। কিন্তু ঠিকে আছে, যিখিনি মানে আছে, মানে আপোনালোকে চাই কোনেও বেয়া নাপায়। মুভিখন ভালেই মুভি, বহুত বেছি ভাল হৈছে। ডাইৰেক্টৰক মানে ধন্যবাদ দিব লাগিব। তেখেতে মানে ইমান ধুনীয়া এখন মুভি আনিছে, বলিউডত ইমান ধুনীয়া এখন মুভি বনাইছে। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, জৱান মুভিখন এবাৰ আপোনালোকে চাওক। বহুত ধুনীয়া মুভি বনাইছে বলিউডে। কিং খানৰ অভিনয়ত বহুত ধুনীয়া মুভি এখন বনাইছে, বহুত বেছি ভাল হৈছে মুভিখন। এই মুভি চাই আহি কি কৰিলোঁ আপোনালোকে চাওক। ফাৰ্ষ্টতে আমি মুভিখন চাব গৈছিলোঁ অনুৰাধা চিনেপ্লেক্সত। মুভিৰ পৰা ওলাই আমি লগ পালোঁ আমাৰ বাৰ ফ্ৰেণ্ড নিশাবাক। নিশাবাৰ লগত আমি ফাৰ্ষ্ট ফুচকা খাবৰ কাৰণে গ'লোঁ। তাতে একো ক্লিপ নহ'লগৈ, কাৰণ চব মানে খোৱাত বিজি আছিলে। দেন আমি তাৰ পৰা আহি আইচক্ৰীম খালোঁ, আৰু আইচক্ৰীম খাই উঠি আমি সোমালোঁ বিৰিয়ানী খাব। বিৰিয়ানীখিনি খাই ইমান বেছি ভাল নালাগে। গতিকে আজিলৈ ইমানেই। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।